Hello students, welcome to ClassFix Academy. ClassFix Academy ফালৰ পৰা আপোনাক সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিব গৈ আছো আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2.0 লিখিত পৰীক্ষা হল অৰ্থাৎ লিখিত পৰীক্ষাৰ ৰিজাল্ট পোৱা ক্যান্ডিডেট সকলৰ গ্ৰেড 4 ৰ যি স্কিল টেষ্ট আৰু ভাইবা হ'বলগীয়া আছে সেই সম্পৰ্কে অৰ্থাৎ আপোনালোকৰ যি গ্ৰেড 4 ৰ ক্যান্ডিডেট সকলৰ স্কিল টেষ্ট আৰু ভাইবা হ'ব অৰ্থাৎ কোন ক্যান্ডিডেট সকলৰ স্কিল টেষ্ট হ'ব কোন ক্যান্ডিডেট সকলৰ ভাইবা হ'ব সেই সম্পৰ্কে বাৰু আমি আলোচনা কৰিম সো গ্ৰেড 4 ৰ ক্যান্ডিডেট সকলৰ ভাইবাত কি কোৱেশ্চন খুদিব সেই সম্পৰ্কে আলোচনা কৰিম সো ভিডিওটো বহুত বেছি ইম্পৰ্টেন্ট আপোনালোকৰ বাবে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু ভিডিওটো চোৱাৰ পিছত যদি কিবা ডাউট থাকে কিবা প্ৰশ্ন থাকে তেন্তে আমাক কমেন্ট সেকশনত জনাব সো আপোনালোকৰ ডেফিনেটলি কমেন্টৰ ৰিপ্লাই কৰি আপোনালোকৰ ডাউটবোৰ ক্লিয়াৰ কৰি দিম সো প্ৰথমতে আমি আজিৰ এই ভিডিওত ডিসকাস কৰিম যে মোস্ট আস্কড কোৱেশ্চন অৰ্থাৎ আপোনালোকৰ এডিএৰি যি যোৱাবাৰ ভাইবা হৈ গল সেই ভাইবাত মানে সব ক্যান্ডিডেটকে কি কোৱেশ্চন খুদিছে সো যোৱাবাৰ অলমোস্ট আমাৰ 100 মান ক্যান্ডিডেট আছিল ভাইবা দিছিলে আৰু কোৱালিফাই কৰি বিভিন্ন ডিপাৰ্টমেন্টত যেতিয়া চাকৰি কৰি আছে সো তেওঁলোকৰ লগত আমি ডাইৰেক্ট যেতিয়া কন্টাক্ট কৰিলো কন্টাক্ট কৰাৰ পিছত তেওঁলোকক কি কোৱেশ্চন খুদিছে সেই তাৰ এটা লিষ্ট বনালো তাৰ লিষ্টৰ ভিতৰত মোস্ট কমন কোৱেশ্চন কিছু আমি পাইছো যে প্ৰতিটো বোৰ্ডৰ প্ৰতিটো পেনেলতে খুদিছে কোৱেশ্চনবোৰ সো সেই কোৱেশ্চনবোৰ আমি ডিসকাস কৰিম সো ডেফিনেটলি বহুত বেছি ইম্পৰ্টেন্ট ভিডিওটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব লগতে আপোনালোকে যদি ক্লাছফিক্স একাডেমীৰ সৈতে ডেডিকেটেড প্ৰিপাৰেচন চলাম বুলি ভাবিছে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ বাবে যি স্কিল টেষ্ট আৰু ভাইবা আছে নেক্সট লেভেলৰ আপোনালোকৰ তাৰ বাবে যদি প্ৰিপাৰেচন চলাম বুলি ভাবিছে তেতিয়া হলে আপোনালোকে আমাৰ ক্লাছফিক্স একাডেমীৰ এপটো ইনষ্টল কৰি ল'ব ক্লাছফিক্স একাডেমী মোবাইল এপ্লিকেশনটো ইনষ্টল কৰিলে আপোনালোকে তাতে এটা কোৰ্স পাব যেটো কোৰ্সত আমি গোটেইখিনি গাইড কৰি আছো কোৰ্সটো হৈছে আপোনালোকৰ এডিআৰি 2.0 স্কিল এণ্ড ভাইবা সো ইয়াতে আপোনালোকে দেখা পাইছে কোৰ্সটো হৈছে এডিআৰি 2.0 স্কিল এণ্ড ভাইবা সো ইয়াতে আপোনালোকৰ কোৰ্সৰ ফি হৈছে 799 টকা কিন্তু আপোনালোকে অফাৰ প্ৰাইজত এটো 599 रुपीसত জয়েন কৰিব পাৰে আৰু যদি আপোনালোকৰ এডিশনাল কিবা ডিসকাউন্ট বিচাৰিছে তেনে ক্ষেত্ৰত আপোনালোকে আমাৰ অফিশিয়াল যেটো নম্বৰ 7099736363 সেই নম্বৰত আপোনালোকে WhatsApp কৰিব ডেফিনেটলি আপোনালোকক এডিশনাল ডিসকাউন্ট দিয়া হ'ব তো যিকিনক মুঠৰ ওপৰত আপোনালোকে আমাৰ এপটো ইনষ্টল কৰি ল'ব আৰু এপত যে কেৱল এডিআৰিৰ কোৰ্স আছে তেনেকুৱা নহয় আপোনালোকে এপটো ইনষ্টল কৰিলে ফ্ৰী জব এলাৰ্ট পাই থাকিব অৰ্থাৎ আপোনালোকৰ যিমান ভ্যাকেন্সিজ আহিব বা কোনবা ভ্যাকেন্সিৰ অনলাইন এপ্লিকেশন শেষ হৈছে নেকি লাষ্ট এপ্লিকেশন শেষ হোৱাৰ মানে লাষ্ট ডেটৰ আগত এটা ৰিমাইন্ডাৰ দিয়া হয় এডমিট কাৰ্ড কেতিয়া আহে বা আপোনালোকৰ ৰিজাল্ট কেতিয়া আহিব সো এনেকুৱা এলাৰ্টস বোৰ ইম্পৰ্টেন্ট এলাৰ্টস বোৰ জব এলাৰ্টস বোৰ আমি ইয়াতে দি থাকো ফ্ৰী অফ কষ্ট দেন আপোনালোকে কাৰেন্ট এফেয়াৰ্স পাব আৰু ইয়াতে মক টেষ্টৰ সুবিধাও আছে সো ডেফিনেটলি আপোনালোকে এপটো ইনষ্টল কৰি ল'ব আৰু যোৱাবাৰ আপোনালোকে দেখা পাইছে আমাৰ ক্যান্ডিডেট ক্লিয়াৰ কৰিছে যিসকল তেওঁলোকৰ আমি পিকচাৰছো দিছো সো যিকিন হক আপোনালোকে যদি এইবিলি ডেডিকেটেড প্ৰিপাৰেচন চলাম বুলি ভাবিছে তেনে ক্ষেত্ৰত আপোনালোকে কিন্তু আমাৰ এপটো ইনষ্টল কৰিলে প্ৰিপাৰেচন চলাব পাৰে অলৰাইট সো যিকিন হক এতিয়া আমি আগবাঢ়িছো আমাৰ ভিডিওৰ যেটো মূল টপিক হেতু লৈকে হেতু হৈছে মোস্ট আস্কড কোৱেশ্চন ওকে সো মোস্ট আস্কড কোৱেশ্চন কি যে কি কোৱেশ্চন খুদিছে বা যোৱাবাৰ কি কোৱেশ্চন খুদিছে সো সক যোৱাবাৰ এডিআৰি যেটো স্কিল টেষ্ট আছিল আৰু ভাইবা আছিল স্কিল টেষ্ট আৰু ভাইবাৰ কিন্তু মাৰ্কটো অলপ বেলেগ আছিল ঠিক আছে মই আপোনালোকক যদি ক্লিয়াৰলি মেনশন কৰি দিও তেন্তে যোৱাবাৰ এডিআৰি যেটো গ্ৰেড 4 আছিল গ্ৰেড 4 ত আপোনালোকৰ কিন্তু 5 মাৰ্ক আছিল ওকে গ্ৰেড 4 ত আপোনালোকৰ 5 নম্বৰৰ বাবে হৈছিল ভাইবা কিন্তু এইবেলি আপোনালোকৰ যি গ্ৰেড 4 ৰ ভাইবা হ'ব এইবিলি গ্ৰেড 4 ৰ ভাইবা এণ্ড স্কিল টেষ্ট দুটা কথা ইয়াতে লিখা আছে কিন্তু ঠিক আছে আপোনালোকে যদি অফিশিয়াল নোটিফিকেশনটো চাই মই ডেসক্ৰিপচনত দি দিম তাতে আপোনালোকৰ গ্ৰেড 4 ৰ বাবে ভাইবা এণ্ড স্কিল টেষ্ট দুটাই আছে সো তাৰ বাবে কিন্তু তেওঁলোকে 15 মাৰ্কস বুলি লিখিছে ওকে সো 15 মাৰ্কসৰ আপোনালোকৰ ভাইবা বা স্কিল টেষ্ট হ'ব এতিয়া যোৱাবেলি আছিল 5 মাৰ্ক এইবাৰ 15 মাৰ্ক সো অবিয়াসলি এইবাৰৰ ভাইবাৰ ষ্টেণ্ডাৰ্ডটো অলপ মানে ডিফাৰেন্ট হ'ব সো এইবেলি আপোনালোকক কেনেকুৱা কোৱেশ্চন খুদিব পাৰে আৰু আপোনালোকে কেনেকৈ প্ৰিপাৰেচন চলাব তাৰ সবিশেষ মই বুজাই আছো জাস্ট ধৈৰ্য সহকাৰে আপোনালোকে ভিডিওটো চাই যাব সো ফাৰ্স্ট অফ অল আপোনালোকৰ ক্লিয়াৰ হৈ গল যে এইবেলি আপোনালোকৰ কিমান নম্বৰত ভাইবা হ'ব এইবিলি আপোনালোকৰ ভাইবা হ'ব 15 মাৰ্কসৰ এতিয়া ভাইবাৰ যেটো 15 মাৰ্কস আছে 15 মাৰ্কসক কিন্তু তেওঁলোকে ডিভাইড কৰিব অৰ্থাৎ আপোনালোকৰ পাৰ্সোনালিটিৰ ওপৰত নম্বৰ দিব আপোনালোকৰ ড্ৰেছিং সেন্সৰ ওপৰত নম্বৰ দিব কেনেকৈ আপোনালোকে কথা কৈছে তাৰ ওপৰত নম্বৰ দিব আপোনাক যি কোৱেশ্চন খুদিব জিএস বা জেনাৰেল ষ্টাডিজ আপোনালোকৰ বা কাৰেন্ট এফেয়াৰ্সৰ পৰা যি আপোনালোকক কোৱেশ্চন খুদিব তাৰ ওপৰত মাৰ্ক দিব সো হে মাৰ্ক ডিস্ট্ৰিবিউচনৰ ওপৰত মই সেপাৰেট এটা ভিডিও বনাই দিম বাৰু সো এইটো ভিডিওত মই হেতু ডিসকাস নকৰো সো এইটো ভিডিওত বেসিক্যালি পাৰ্সোনালিটিৰ ওপৰত আপোনাক কি কোৱেশ্চন খুদিব পাৰে আৰু আপোনালোকৰ যোৱাবাৰ প্ৰতিটো বোৰ্ডতে খুদিছে এই কোৱেশ্চনবোৰ সো সেই কোৱেশ্চনবোৰ কি হেতু ডিসকাস কৰিছো সো ফাৰ্স্ট যেটো কোৱেশ্চন আপোনালোকক খুদিছে যোৱাবাৰ
সেইটো হৈছে যে ইন্ট্ৰডিউচ ইউৰছেল্ফ, মানে এইটো কুৱেশ্যন নহয় বাৰু, নিজৰ পৰিচয় দিব দিছে। চ' ইন্ট্ৰডিউচ ইউৰছেল্ফ বা ইন্ট্ৰডাকশ্যন বা আপোনালোকে ইন্ট্ৰ বুলি ক'ব পাৰে। চ' প্ৰতিজন কেণ্ডিডেটে নিজৰ ইন্ট্ৰডাকশ্যনটো বহুত ভালকৈ দিব লাগিব। এতিয়া ইন্ট্ৰডাকশ্যন যেতিয়া দিব যায় কেণ্ডিডেটসকলে বহুত মানে লেন্দি কৰি মানে ইন্ট্ৰডাকশ্যন দিয়ে। যেনেকৈ যদি কৈছে যে ইন্ট্ৰডিউচ ইউৰছেল্ফ বা তোমাৰ পৰিচয়টো দিয়া, তেতিয়া কেণ্ডিডেট এজনে কি কয় যে মোৰ নাম অমুক হয়, মোৰ দেউতাৰ নাম অমুক হয়, মই অমুক ঠাইৰ পৰা আহিছোঁ, মই অমুক কৰি ভাল পাওঁ। ইমান মানে লেন্দি ক'ব নালাগে। বেচিকেলি আপোনাৰ গ্ৰেড 4-5 আপুনি ইণ্টাৰভিউ দি আছে, চ' তেনে ক্ষেত্ৰত আপোনাৰ যেতিয়া ইন্ট্ৰডাকশ্যন সুধিব, আপোনাৰ পৰিচয় সুধিব, জাষ্ট আপুনি ক'ব যে মোৰ নাম, যিটো নাম হয় আপোনাৰ সেইটো ক'ব যে মোৰ নাম অমুক হয় আৰু মই অমুক জিলাৰ অমুক ঠাইৰ পৰা আহিছোঁ, বা অমুক জিলাৰ পৰা অমুক ঠাইৰ পৰা আহিছোঁ আৰু মই এইটো পেপাৰত কোৱালিফাই কৰিছোঁ। এনেকৈ বাছ ক'লে আপোনাৰ শেষ হৈ যাব ইন্ট্ৰডাকশ্যন। ঠিক আছে, ইন্ট্ৰডাকশ্যনটো বহুত বেছি লেন্দি নকৰিব, জাষ্ট নিজৰ নাম, কোনটো জিলাৰ কোন ঠাইৰ পৰা আহিছে আৰু আপুনি কোনটো পেপাৰত কোৱালিফাই কৰিছে সেইটো মানে ক'ব পাৰে, নক'ব পাৰে। মানে কোনটো পেপাৰত কোৱালিফাই কৰিছে সেইটো আপোনাৰ অপশ্যনেল, এইটো আপুনি ইচ্ছা কৰিলে ক'ব পাৰে, নক'ব পাৰে। ঠিক আছে, দেন আপোনালোকৰ 2 নম্বৰ যিটো কুৱেশ্যন আপোনালোকক সুধিব বা যোৱাবাৰ সুধিছে, সেইটো হৈছে যে মেক্সিমাম কোৱালিফিকেশ্যন। চ' হোৱাট ইজ ইয়ৰ মেক্সিমাম কোৱালিফিকেশ্যন? চ' আপোনাক এনেকৈ সুধিব আপোনাৰ শিক্ষাগত অৰ্হতা কি? চ' যেতিয়া আপোনাৰ শিক্ষাগত অৰ্হতা সুধিব, অবভিয়াছলি ইয়াতে আপোনালোকৰ মেক্সিমাম কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী হ'ব, বা কোনোবা এনেকুৱা কেণ্ডিডেটো থাকিব পাৰে যিসকলে মেট্ৰিক পাছ কৰিছে বা 8 পাছ কৰি পৰীক্ষা দিছে। চ' তেওঁলোকে মেট্ৰিক পাছ বা 8 পাছ বা যদি হায়াৰ ছেকেণ্ডেৰী কোৱালিফাই কৰিছে তেন্তে হায়াৰ ছেকেণ্ডেৰী কোৱালিফাই বুলি ক'ব যে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ। এতিয়া হায়াৰ ছেকেণ্ডেৰী যিটো আছে সেই টাৰ্মটো কিন্তু আমাৰ ইংৰাজী হয়। ইয়াৰ অসমীয়াটো তেওঁলোকে সোধে যে হায়াৰ ছেকেণ্ডেৰীক অসমীয়াত কি বুলি কোৱা হয়, বা হায়াৰ ছেকেণ্ডেৰীৰ যিটো আপোনালোকৰ শ্বৰ্ট ফৰ্ম, যেনেকৈ আমি HSSLC বুলি কওঁ ন, HSSLC। চ' ইয়াৰ সম্পূৰ্ণ নামটো বহুত কেণ্ডিডেটক যোৱাবাৰ সুধিছিলে। চ' আপোনালোকে হায়াৰ ছেকেণ্ডেৰী স্কুল লিভিং চাৰ্টিফিকেট এইটো মনত ৰাখিব। যদি আপোনালোকৰ 10th ক্লিয়াৰ হৈছে তেন্তে হাই স্কুল লিভিং চাৰ্টিফিকেট, অ'কে, হাই স্কুল লিভিং চাৰ্টিফিকেট এইটো মনত ৰাখিব। যদি আপুনি 8 পাছ কৰিছে তেন্তে 8 পাছ কৰিছে আৰু কোনো কথাই নাই। ঠিক আছে, অ'কে। চ' এনেকুৱা দুটা কুৱেশ্যন আপোনালোকক সুধিব তেওঁলোকে ইন্ট্ৰডাকশ্যনত। ইন্ট্ৰডাকশ্যনটো প্ৰথম হৈ গ'ল, দেন এইটো আপোনালোকক কোৱালিফিকেশ্যনৰ ওপৰত সুধিব। দেন আপোনালোকক 3 নম্বৰ এটা প্ৰশ্ন তেওঁলোকে সুধিব। সেই 3 নম্বৰ প্ৰশ্নটো হৈছে যে আপুনি গ্ৰেজুৱেশ্যন ক্লিয়াৰ কৰিছে নেকি? চ' এইটো প্ৰতিটো বৰ্ডতে আপোনাক সুধিব। চ' ডেফিনেটলি আপুনি এই কুৱেশ্যনটো প্ৰিপেয়াৰ মানে কৰি যাব। চ' অবভিয়াছলি আপোনাৰ কিন্তু হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, আপোনাৰ গ্ৰেজুৱেশ্যন নাই, কিন্তু আপুনি যদি তাতে গৈ পেনিক কৰি দিয়ে কুৱেশ্যনটো কোৱাৰ লগে লগে, মানে অলপ যদি নাৰ্ভাছ হৈ যায়, তেতিয়া তেওঁলোকে গেছ কৰিব এই ল'ৰাজন হয়তো কিজানি গ্ৰেজুৱেশ্যন ক্লিয়াৰ কৰা আছে। চ' আপুনি কনফিডেণ্টৰ সৈতে ক'ব যে নহয় ছাৰ, মোৰ মেক্সিমাম কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী হয়, বা মোৰ মেক্সিমাম কোৱালিফিকেশ্যন HSLC হয়। চ' এনেকৈ আপুনি ক'ব। চ' এই কুৱেশ্যনটো ডেফিনেটলি আপোনালোকৰ আহিব, হোৱাট ইজ ইয়ৰ মেক্সিমাম কোৱালিফিকেশ্যন। অ'কে, মেক্সিমাম কোৱালিফিকেশ্যনৰ ওপৰত কুৱেশ্যন ডেফিনেটলি সুধিব। অ'কে, এতিয়া নেক্সট 4 নম্বৰ কুৱেশ্যন আপোনালোকক কি ক'ব? 4 নম্বৰ কুৱেশ্যন আপোনালোকক ডেফিনেটলি তেওঁলোকে সুধিব যে কোনটো পেপাৰত কোৱালিফাই কৰিছে। যদি আপুনি প্ৰথমত ইণ্টাৰতে কৈ দিয়ে যে আপুনি কোনটো পেপাৰত কোৱালিফাই কৰিছে, তেতিয়াতো বাৰু কথা নাই। দেন কিন্তু তেওঁলোকে আকৌ ৰিপিট কৰিব যে আপুনি কোনটো পেপাৰত কোৱালিফাই কৰিছে। চ' পেপাৰ আপোনালোকৰ দুটা পেপাৰ আছে গ্ৰেড 4ত পেপাৰ, অ'কে, পেপাৰ আপোনালোকৰ দুটা আছে, এটা হৈছে পেপাৰ 1, এটা হৈছে পেপাৰ 2। পেপাৰ যিটো 1 হুইচ ইজ 10th লেভেল, আৰু পেপাৰ যিটো 2 সেইটো হৈছে 8th লেভেল। অ'কে, চ' কোনোবা কেণ্ডিডেট হয়তো পেপাৰ 1ত কোৱালিফাই কৰিছে, কোনোবা হয়তো 2ত কোৱালিফাই কৰিছে, কোনোবা হয়তো দুটাতে কোৱালিফাই কৰিছে। চ' যিটো পেপাৰত আপুনি কোৱালিফাই কৰিছে সেইটো পেপাৰ ডেফিনেটলি আপোনালোকৰ কুৱেশ্যন মানে সুধিব। এতিয়া আপুনি কোনটো পেপাৰত কোৱালিফাই কৰিছে? যদি এজনে কৈছে যে ছাৰ মই পেপাৰ 1ত কোৱালিফাই কৰিছোঁ, যিটো আমাৰ 10th ষ্টাণ্ডাৰ্ড হয়, তেতিয়া তেওঁলোকে কাউণ্টাৰ কুৱেশ্যন অবভিয়াছলি কৰিব যে পেপাৰ 1ত কি কি পোষ্ট আছে। অ'কে, চ' পেপাৰ 1ত কি কি পোষ্ট আছে, চ' সেই পোষ্টবিলাক আমি জানি ল'ব লাগিব। চ' পোষ্ট সম্পৰ্কে আমাৰ আৰু এটা ভিডিঅ' আহিব, য'ত আমি আমাৰ পেপাৰ 1ত কি কি পোষ্ট আছে, পেপাৰ 2ত কি কি পোষ্ট আছে সবিশেষ আমি ডিছকাশ্যন কৰিম। ঠিক আছে, আৰু ইয়াতে পেপাৰৰ কথা যিহেতু আহিছে, ইয়াতে কিন্তু ITIৰ এটা কথা আছে, ITI। অ'কে, চ' ITI কেণ্ডিডেটসকলৰ যদি ভাইবা হয়, এতিয়ালৈকে কিন্তু কনফাৰ্মেশ্যন নহয় যে ITI কেণ্ডিডেটসকলৰ ভাইবা হ'ব নে স্কিল টেষ্ট হ'ব। যদি ভাইবা হয় তেওঁলোকৰ কিন্তু টেকনিকেল পাৰ্চন এজন থাকিব, আৰু সেই টেকনিকেল পাৰ্চন মানে বৰ্ড মেম্বাৰত টেকনিকেল এজন পাৰ্চন থাকিব, টেকনিকেল কুৱেশ্যন তেওঁলোকক কৰিব। ঠিক আছে, আৰু এই টেকনিকেল পোষ্ট যিবিলাক আছে সেই টেকনিকেল পোষ্টৰ কাম কি কি আছে সেইখিনি আপোনালোকে চাই যাব লাগিব।
তো মুঠৰ ওপৰত কথাটো এনেকুৱা হ'ল যে আপোনালোকে কোনটো পেপাৰত কোৱালিফাই কৰিছে তাৰে পোষ্ট কেইটা আপোনালোকে ডিটেইলছ চাব লাগিব আৰু কি কাম এক্সাক্টলি কৰিব লাগে সেইটো জানিব লাগিব যেনেকৈ পিয়নৰ পোষ্ট আছে খালাচীৰ পোষ্ট আছে এতিয়া পিয়নৰ কাম কি আৰু খালাচীৰ কাম কি সেই তাৰে মাজত ডিফাৰেঞ্চটো আপোনালোকে জানিব লাগিব তেওঁলোকে অবভিয়াছলি তাৰ পৰা কুৱেশ্যন আপোনালোকক সুধিব অ'কে দেন এইখিনি ক্লিয়াৰ হৈ গ'ল 4 নম্বৰ এটা মই ক্লিন কৰি দিছোঁ দেন 5 নম্বৰৰ পৰা আহিছোঁ আকৌ অ'কে চ' 5 নম্বৰ আপোনালোকক সুধিব আপোনাৰ এম ইন লাইফ অ'কে আপোনাৰ এম ইন লাইফ কি যে আপুনি জীৱনত মানে কি কৰিব বিচাৰে চ' আপোনাৰ এম সুধিব চ' যোৱাবাৰ এইটো বহুত সুধিছে আপোনাৰ এম অ'কে চ' আপোনাৰ এম কি আপোনাৰ লক্ষ্য কি চ' ডেফিনেটলি আপুনি যদি গ্ৰেড 4ত চাকৰি কৰি আছে হায়াৰ ছেকেণ্ডেৰী ক্লিয়াৰ কৰিছে এতিয়াতো আপুনি তেনেকৈ ক'ব নোৱাৰে যে মই বোলে ডক্টৰ হ'ম বোলে ইঞ্জিনিয়াৰ হ'ম মানে সৰুতে আমি যেনেকৈ আনচাৰ কৰিছিলোঁ সৰুতে যেতিয়া আমাক কুৱেশ্যন কৰিছিলে যে কি হ'বা অমুকে কৈছিলে ডক্টৰ হ'ম অমুকে কৈছিলে ইঞ্জিনিয়াৰ হ'ম এতিয়া আপোনাৰ এম ইন লাইফটো অলপ বেলেগ হ'ব এম ইন লাইফটো আপোনাৰ কি ক'ব পাৰে বা কেনেকুৱা এম ইন লাইফ ক'লে তেওঁলোকে পোষ্টৰ সৈতে সামঞ্জস্য থাকিব বা যিটো পোষ্টত আপুনি চাকৰি কৰিম বুলি ভাবিছে তাৰ লগত আপোনাৰ মানে যিটো এম ইন লাইফ ক'ব সেইটো মিলিব চ' তেনেকুৱা এম ইন লাইফ আপুনি ক'ব আৰু এইটো এপ্ৰপ্ৰিয়েট আনচাৰ কি হয় আনচাৰৰ মই ভিডিঅ' দি দিম বাৰু আমাৰ এপত দিম ঠিক আছে চ' এপটো আপোনালোকে ইনষ্টল কৰি ল'ব এতিয়া এম ইন লাইফ বুলি ক'লে আপুনি এক্সাক্টলি মানে ডাইৰেক্টলি তেনেকৈ মানে নক'ব যে মই ক্ৰিকেটাৰ হ'ব বিচাৰোঁ বা মই ফুটবলাৰ হ'ব বিচাৰোঁ তেনেকৈ নক'ব আপোনাৰ জব ৰিলেটেড এম ইন লাইফ কি হ'ব পাৰে তেনেকুৱা আপুনি ক'ব লাগিব অলপ মানে মাইণ্ড গেম খেলিব লাগিব তেওঁলোকৰ সৈতে মানে এনেকুৱা নহয় যে চব বস্তু আপুনি একদম নিজৰ মনৰ পৰা ক'ব অলপ মানে মাইণ্ড গেম খেলিব লাগিব আৰু ডেফিনেটলি আপুনি এনেকুৱা আনচাৰ কৰিব লাগিব যাতে ব'ৰ্ড মেম্বাৰ্ছ ইমপ্ৰেছ হৈ যায় আৰু আপোনাক জবৰ বাবে চিলেক্ট কৰে অলৰাইট অ'কে এতিয়া এম ইন লাইফৰ পিছত ধৰক এনেকুৱা আপোনালোকৰ কুৱেশ্যন এটা আহিব পাৰে ধৰক 6 নম্বৰত মই ৰাখিছোঁ সেইটো যেনেকৈ বহুত কেণ্ডিডেট আছে যিসকলৰ হায়াৰ ছেকেণ্ডেৰী ক্লিয়াৰ হৈছে ADRE গ্ৰেড 4 পৰীক্ষা দিছে কোৱালিফাই কৰিছে এতিয়া ধৰক ডিগ্ৰীত নাম লগাইছে বা পঢ়ি আছে ডিগ্ৰী বা এতিয়া ডিগ্ৰী ক্লিয়াৰ হ'ল এনেকুৱা কেণ্ডিডেটো আছে বহুত চ' তেওঁলোকে মানে কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিব চাওক অবভিয়াছলি তেওঁলোকক কুৱেশ্যন কৰিব যে যিহেতু তোমালোকৰ গ্ৰেজুৱেশ্যন ক্লিয়াৰ হৈ গ'ল গ্ৰেড 4ত চাকৰি মানে এইটো এতিয়া যদি তুমি চাকৰি পোৱা নেক্সট আৰু ছুইচ কৰিবা নেকি বা চাকৰিটো এৰি আৰু বেলেগ ট্ৰাই কৰিবা নেকি তেতিয়া অবভিয়াছলি আপুনি পজিটিভ ৱেত আনচাৰ কৰিব হয় ছাৰ বৰ্তমানৰ বাবে এই গ্ৰেড 4 চাকৰিটো মোৰ বাবে বহুত দৰকাৰী হৈ আছে কিন্তু যিহেতু মই গ্ৰেজুৱেশ্যন ক্লিয়াৰ কৰিলোঁ মই নেক্সট অপৰচুনিটিজবিলাক বা মই নেক্সট পৰীক্ষা আহিলে দিম আৰু অলপ আগুৱাই যাবলৈ যত্ন ল'ম চাওক এনেকৈ আনচাৰ কৰিব অলৱেজ পজিটিভ আনচাৰ কৰিব মানে আপোনাৰ গ্ৰেজুৱেশ্যন ক্লিয়াৰ হৈছে কাৰণে আপুনি এনেকৈ নক'ব যে নহয় ছাৰ মই গ্ৰেড 4 চাকৰি পালে মই আৰু মানে প্ৰিপাৰেশ্যন নকৰোঁ আৰু পৰীক্ষা নিদিওঁ এইটো চাকৰি মই গোটেই জীৱন কৰি থাকিম এনেকুৱা নক'ব তাৰ কাৰণ কি চাওক আপোনালোকৰ কিন্তু MTS বুলি এটা পোষ্ট আছে অ'কে চ' MTS যিটো পোষ্ট আছে সেই MTS পোষ্টটোত আপোনালোকে যিকোনো কাম কৰিব পাৰে চ' এনেকুৱা নহয় যে আপোনালোকে গ্ৰেড 4 চাকৰি পাই গ্ৰেড 4 কৰি থাকিব চ' আপোনাৰ প্ৰমোশ্যন হ'ব পাৰে চ' সেইটোৱে কৈছোঁ যে আপুনি মানে এটা পজিটিভ ইণ্টেণ্ট দেখাব যে নহয় আপুনি জীৱনত আৰু আগবাঢ়িব বিচাৰিছে আৰু পজিটিভ ইণ্টেণ্ট যদি আপুনি দেখায় ব'ৰ্ড মেম্বাৰসকলেও ভাল পাব আৰু আপুনিও ডেফিনেটলি পজিটিভ এটা ফিল কৰিব আৰু আপোনাৰ ইণ্টাৰভিউটো বহুত ভাল হ'ব এটা পজিটিভ ৱেত ইণ্টাৰভিউটো চলিব বা ভাইবাটো চলিব চ' আপোনালোকে পজিটিভ ইণ্টেণ্ট দেখাব আৰু ক'ব যে হয় মই আগন্তুক অপৰচুনিটিজবিলাকৰ বাবে নিজকে প্ৰস্তুত কৰিম অ'কে এইটো হৈ গ'ল দেন আপোনালোকৰ আৰু এটা কুৱেশ্যন আহিব পাৰে যিটো আমি 7 নম্বৰত ৰাখিছোঁ সেইটো হৈছে আপোনালোকৰ ধৰক আপোনালোকে এতিয়া ধৰক কিবা কাম কৰি আছে যে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী কৰাৰ পিছত আপোনালোকে আৰু ধৰক পঢ়াটো কণ্টিনিউ কৰা নাই তেতিয়া আপোনালোকক অবভিয়াছলি কুৱেশ্যন কৰিব যে আপোনালোকৰ যিহেতু হায়াৰ ছেকেণ্ডেৰীলৈকে পঢ়িলে তাৰপিছত আৰু কিয় পঢ়া শুনা কণ্টিনিউ নকৰিলে বা আপুনি মেট্ৰিক পাছ কৰাৰ পিছত কিয় পঢ়া শুনাটো কণ্টিনিউ নকৰিলে এতিয়া আপোনালোকে যিটো ভেলিড ৰিজন হয় সেই ভেলিড ৰিজনটো আপোনালোকে ক'ব চাওক কেইটামান চিটুৱেশ্যন হ'ব পাৰে আপোনালোকৰ আৰ্থিক সংকটৰ কথা যিটো আছে সেইটো হ'ব পাৰে কিন্তু আপোনালোকে এনেকৈ ৰিপ্ৰেজেণ্ট কৰিব লাগিব কথাটো এনেকুৱা নহয় যে মই পইচা পোৱা নাই কাৰণে মই পঢ়া নাই এনেকৈ নক'ব মানে এটা এটা প্ৰপাৰ ৱেত আপোনালোকে ৰিপ্ৰেজেণ্ট কৰিব লাগিব কথাখিনি আৰু ধৰক আপোনালোকে কাম কৰি আছে এতিয়া ধৰক আপোনালোকে পঢ়াটো কণ্টিনিউ কৰা নাই তেন্তে আপোনালোকে ডেফিনেটলি কিবা নহয় কিবা এটা জব কৰি আছে কোনোবা হয়তো প্ৰাইভেট ছেক্টৰত কাম কৰি আছে কোনোবা হয়তো বেলেগ কোনোবা ফাৰ্মত কাম কৰি আছে বা কোনোবা কাপোৰৰ দোকানত কাম কৰি আছে কোনোবা প্ৰাইভেট স্কুলত কাম কৰি আছে হোৱাট এভাৰ বা নিজৰ দোকান খুলিছে বা যিকোনো আপোনালোকে কাম কৰিছে আপোনালোকে যি কাম কৰি আছে সেইটোৱে ক'ব মানে এনেকুৱা নহয় যে কোনোবা এজন কাপোৰৰ দোকানত কাম কৰি আছে ক'ব যে মই প্ৰাইভেট বেংকত কাম কৰি আছোঁ
তেনেকুৱা নক'ব কাৰণ তেওঁলোকে ৰিলেটেড যেতিয়া কুৱেশ্যন সুধিব আৰু যদি আপুনি সেই আনচাৰ্ছবোৰ দিব নোৱাৰে তেতিয়া তেওঁলোকে ধৰি ল'ব যে মিছা কথা কৈছে আৰু মিছা কথা কোৱা ব্যক্তিক কিন্তু তেওঁলোকে একদম একেবাৰে বেয়া পায় চ' আপোনালোকে কেতিয়াও মিছা কথা নক'ব যিটো আপোনাৰ কাম সেইটো ক'ব যদি আপুনি খেতি কৰি আছে খেতি কৰা বুলি ক'ব যদি আপুনি হায়াৰ ছেকেণ্ডেৰীৰ পিছত একো কাম কৰা নাই ঘৰত বহি প্ৰিপাৰেশ্যন চলাই আছে তেন্তে ঘৰত বহি প্ৰিপাৰেশ্যন চলোৱাৰ কথা ক'ব আপুনি যদি কাপোৰৰ দোকানত কাম কৰি আছে কাপোৰৰ দোকানত কাম কৰাৰ কথা ক'ব আপুনি প্ৰাইভেট ফাৰ্মত কাম কৰি আছে সেইটোৱে ক'ব কিন্তু আপোনালোকে মিছা নক'ব তেতিয়া কিন্তু আপোনালোকক ডেফিনেটলি তাতে কিন্তু তেওঁলোকে কাউণ্টাৰ কুৱেশ্যন কৰিব আৰু কাউণ্টাৰ কুৱেশ্যন কৰিলে যদি আপুনি আনচাৰ ঠিকমতে দিব নোৱাৰে আপোনাৰ কিন্তু মাৰ্কছ তেওঁলোকে ডিডাক্ট কৰিব বা তেওঁলোকে কিন্তু গেছ কৰিব যে এইটো মিছা কথা কৈছে তেতিয়া কিন্তু আপোনাৰ দিগদাৰী হ'ব চ' যেনেকৈ আমাৰ এজন ষ্টুডেণ্ট আছিলে আমাৰ এজন ষ্টুডেণ্ট BSc পঢ়ি আছিলে BSc পঢ়ি থকা সময়ত মানে তেওঁ ক্ৰিকেটৰ প্ৰতি বহুত মানে নিচা আছিলে ক্ৰিকেটৰ তেনেকৈ ক'ব পাৰি আৰু মানে ক্ৰিকেট বহুত ভাল পায় চ' ডিষ্ট্ৰিক্ট লেভেলৰ ক্ৰিকেট খেলিছিলে এতিয়া তেওঁ ক্ৰিকেটক ইমান ভাল পায় যে তেওঁ পঢ়া শুনাটো কণ্টিনিউ নকৰি ক্ৰিকেট কৰি থাকিলে চ' হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে যিহেতু যোৱাবাৰ গ্ৰেড 4 পৰীক্ষা দিলে এতিয়া পৰীক্ষা দিয়াৰ পিছত পৰীক্ষা ভাল হ'ল দুটা লেভেলতে ক্লিয়াৰ কৰিলে এতিয়া দুটা লেভেলত ক্লিয়াৰ কৰাৰ পিছত তেওঁ যেতিয়া ভাইভাত গ'ল তেতিয়া তেওঁ জেনুইন এনচাৰটো দিলে যে ছাৰ মই ক্ৰিকেট বহুত ভাল পাওঁ মই ক্ৰিকেটক লৈ অলপ ফিউচাৰ চিন্তা কৰিছিলোঁ সেইকাৰণে মই হায়াৰ ছেকেণ্ডেৰীৰ পিছত মই ক্ৰিকেটৰ ওপৰত বেছিকৈ গুৰুত্ব দিছিলোঁ কাৰণ মই পঢ়াটো কণ্টিনিউ কৰিব পৰা নাই তাৰপিছত তেওঁ ক্ৰিকেট ৰিলেটেড 4-5টামান কুৱেশ্যন সুধিছে এট দ্য মিন টাইম তেওঁ এটা ফাইনেন্স কোম্পানীত কাম কৰি আছিলে ফাইনেন্সৰ ৰিলেটেড 2-3টা কুৱেশ্যন সুধিছে ইণ্টাৰভিউ তেওঁৰ ভাল হৈছে বৰ্ড মেম্বাৰ ছেটিছফাইড হৈছে ল'ৰাজন জেনুইন কথা কৈছে চ' তেওঁক সিলেকশ্যন দিছে আৰু তেওঁ 2টা পোষ্টতে ফাইনেল সিলেকশ্যনত নাম আহিছে মানে এনেকুৱা আপুনি একদম জেনুইন ক'ব যিটো কাম কৰি আছে বাছ সেইটোৱে ক'ব অ'কে চ' এনেকুৱা আপোনালোকক কুৱেশ্যন কৰিব পাৰে এণ্ড লাষ্ট আপোনালোকক ধৰক 8 নম্বৰত মই ৰাখিছোঁ এনেকুৱা আপোনালোকক কুৱেশ্যন আহিব পাৰে যে লাষ্ট 5 ইয়াৰ্ছ আপুনি নিজৰ জীৱনত মানে কি কৰিম বুলি ভাবিছে এটাটো হৈছে এম ইন লাইফ এইটো বেলেগ কথা কিন্তু লাষ্ট 5 মানে আপকামিং 5 ইয়াৰ্ছত আপুনি মানে কি কৰিম বুলি ভাবিছে নিজৰ জীৱনত চ' সেইটো আপোনালোকে খুব ধুনীয়াকৈ ডেছক্ৰাইব কৰিব লাগিব যে কি কৰিম বুলি ভাবিছে যেনেকৈ আপোনালোকে যদি চাকৰি পাই যায় মোৰ যদি চাকৰিটো হৈ যায় মই ঘৰ বনাম মই মাক দেউতাকক অলপ মানে সেৱা কৰিম মানে মাক দেউতাকৰ যিখিনি মানে সুবিধা মই মানে দিব পাৰোঁ সেইখিনি দিম এনেকৈ আপোনালোকে আনচাৰ্ছবোৰ ৰিপ্ৰেজেণ্ট কৰিব তেতিয়া বহুত ভাল হয় মই কেনেকৈ এপ্ৰপ্ৰিয়েটলি আনচাৰবোৰ কৰিব লাগে এটা কুৱেশ্যনৰ এগেইনষ্টত 4-5টা এনচাৰ হ'ব পাৰে চ' সেই 4-5টা এনচাৰ আপোনালোকক মই ৰেডি কৰি দিম আমাৰ ক্লাছপিক্স একাডেমি এপৰ ভিডিঅ'জবোৰ চাব অ'কে এইটো হৈ গ'ল আপোনালোকৰ 8 নম্বৰ কুৱেশ্যন চ' এনেকুৱা কুৱেশ্যনছ আপোনালোকে প্ৰিপেয়াৰ হ'ব লাগিব আৰু ডেফিনেটলি এইবিলাকৰ ওপৰতে আপোনালোকক কুৱেশ্যন থাকিব আৰু এনেকৈ আপোনালোকৰ পাৰ্চনেলিটিৰ ওপৰত ডিছকাছ কৰাৰ পিছত কিন্তু আপোনালোকৰ নিজৰ যিটো হোম ডিষ্ট্ৰিক্ট অ'কে তাৰ ওপৰত কুৱেশ্যন সুধিব মই এইটো বেলেগকৈ লিখিছোঁ ইয়াতে নিজৰ হোম ডিষ্ট্ৰিক্ট অ'কে হোম ডিষ্ট্ৰিক্ট মই HD বুলি লিখি দিছোঁ শ্বৰ্টকাট অ'কে হোম ডিষ্ট্ৰিক্ট এণ্ড হোম টাউনৰ ওপৰত আপোনালোকে কুৱেশ্যন পাব চ' হোম ডিষ্ট্ৰিক্ট আৰু হোম টাউন খুব ধুনীয়াকৈ ক্লিয়াৰ কৰি যাব দেন আপোনালোকক কুৱেশ্যন দিব আছাম জিঅ'গ্ৰাফিৰ ওপৰত চ' আছাম জিঅ'গ্ৰাফি আপোনালোকে খুব ধুনীয়াকৈ ক্লিয়াৰ কৰিব যদি আপোনালোকে মানে নিজৰ ডিষ্ট্ৰিক্টটো পঢ়িছে ডিষ্ট্ৰিক্টৰ আশে পাশে যিবিলাক ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টৰ বিষয়ে জানিব আৰু অসম বিশেষ আপোনালোকে চালি জাৰি চাব কাৰণ অসমৰ পৰাই আপোনালোকৰ কিন্তু কুৱেশ্যনছ মানে সুধিব তেওঁলোকে মানে বহুত মানে ইণ্টাৰনেশ্যনেল লেভেলৰ কুৱেশ্যন নুসুধে ইণ্টাৰনেশ্যনেল লেভেলত সুধিলেও একদম কমন জিকেবিলাকে সুধিব কিন্তু আছাম ৰিলেটেড কুৱেশ্যন অলপ তেওঁলোকে ডিপ সুধিব অ'কে দেন 3 নম্বৰত আপোনালোকৰ মেথছৰ পৰা অলপ কুৱেশ্যন সুধিব পাৰে তেওঁলোকে বেছিক মেথছৰ পৰা কুৱেশ্যন কেতিয়াবা সোধে চ' অলপ মেথছ আপোনালোকে মানে শিকিব যেনেকৈ সুধিব পাৰে যে হোৱাট ইজ প্ৰাইম নাম্বাৰ বা আপোনালোকক সুধিব পাৰে যে পূৰ্ণ সংখ্যা কি আপোনালোকক সুধিব পাৰে যে ভগ্নাংশ কি হয় বা এনেকৈ কুৱেশ্যন 2-এটা সুধিব পাৰে চ' মেথছ অলপ প্ৰিপেয়াৰ হৈ যাব আপোনালোকে ঠিক আছে আৰু বেছিক ইংলিছৰ পৰা 2-এটা কুৱেশ্যন তেওঁলোকে সুধিব পাৰে মানে একদম টপ লেভেল ইংলিছ নহয় জাষ্ট বেছিক এটা ইংলিছৰ ওপৰত আপোনালোকক কুৱেশ্যন সুধিব পাৰে সেইটো আপোনালোকে প্ৰিপেয়াৰ হ'ব আৰু কি ছাবজেক্ট একচুৱেলি পঢ়িব লাগে তাৰ ওপৰত মই ছেপাৰেট ভিডিঅ'জ বনাই দিম চ' এটা প্লে'লিষ্টত আপোনালোকে গোটেইখিনি পাব চ' আপোনালোকে চাই থাকিব চ' আজিৰ ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ সেইখিনি ক'ব লগা আছিলে বাছ এইখিনিয়ে কৈছোঁ আৰু যদি কিবা জানিব লগা থাকে তেন্তে কমেণ্ট ছেকশ্যনত জনাব মই ডেফিনেটলি আৰু এটা ভিডিঅ' বনাই আপোনালোকক ডাউটখিনি ক্লিয়াৰ কৰি দিম চ' এনে ভিডিঅ'টো দীঘলীয়া হৈ গ'ল চ' তাৰ বাবে আপোনালোকে বেয়া নাপাব ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থকাৰ বাবে ধন্যবাদ নেক্সট ভিডিঅ'ত আপোনালোকক কি মানে বুজাব লাগে বা জানিব বিচাৰিছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আমি ডেফিনেটলি আপোনালোকক ভিডিঅ' বনাই দিম আৰু এট দ্য মিন টাইম আপোনালোকে আমাৰ ক্লাছপিক্স একাডেমি এপটো ইনষ্টল কৰি ল'ব আৰু প্ৰিপাৰেশ্যন খুব ধুনীয়াকৈ চলাব চ' ক্লাছপিক্স একাডেমি এপ যিটো আছে সেইটো গুগল প্লে ষ্টৰত এভেইলেবল হয় বা আপোনালোকে আমাৰ অফিচিয়েল নম্বৰ 7099736363 নম্বৰত হোৱাটছএপ কৰি এপৰ লিংকটো ল'ব পাৰে চ' আপোনালোকে হোৱাটছএপ কৰিব আমি ডেফিনেটলি আপোনালোকক এড কৰি দিম বা আমাৰ লিংক পঠাই দিম আপোনালোকক ডেফিনেটলি আপোনালোকে পাই যাব এপটো চ' ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ
সো ভিডিওটো বহুত দীঘলীয়া হৈছে, ধৈৰ্য সহকাৰে চাই থকাৰ বাবে ধন্যবাদ। বাই বাই, টেক কেয়াৰ, নেক্সট ভিডিঅ'ত লগ পাম।